এতিয়া আমি গৈ আছোঁ ভিতৰলৈ। হোটেলটো ধুনীয়া, ভাল লাগিছে। হেল্ল' ফ্ৰেণ্ড, ৱেলকাম বেক মাই ইউটিউব চেনেল হাসান টোৰ ব্লগ। যি দাম ষ্টেণ্ডটো, বাপৰে। আমি হোজাই ক'ত গৈ আছো আপোনালোকে চাই থাকিব, চালেহে গম পাব ক'ত গৈ আছো। তো আপোনালোকক দেখাই থাকিম আমি গৈ আছো এতিয়া। আছে না কিবা কবা? ভাল লাগিছে আৰু আমাৰ এই ভতিজা আৰু আমাৰ পাইলট। তো ফ্ৰেণ্ড, আমি কৈছিলোঁ আজি আপোনালোকক হোজাই দেখাম। তো আমি হোজাই আজি নাযাওঁ, আজি আমি নগাঁৱত যাম। তো নগাঁৱত কি আছে আপোনালোকক অলপ দেখাম। তো বাকীখিনি আপুনি চাই থাকিব আপোনালোকে। তো ফ্ৰেণ্ড, ফাইনেলি আমি আহি পাই গ'লোঁ নগাঁও। তো এয়া নগাঁও চহৰৰ অলপ দৃশ্য আপোনালোকক দেখাই আছোঁ। তো এতিয়া আমি ফল মাৰ্কেটত যাম। ফল মাৰ্কেট আপোনালোকক দেখাম, নগাঁও ফল মাৰ্কেট কেনেকৈ, তাৰ পৰা আমি অলপ কিবা এটা ল'ম। কঁঠাল আছে না? কঁঠাল পোৱা যাব সেইফালে। ইয়াতে আৰু টমটমৰে টমটম টিকপাক কৰি আছে, দেখা পাইছেনে? আজিকালি টমটম বহুত হৈছে, ৰাস্তাত জাম লগাই দিয়ে, ৰাস্তাতে ৰাখে। ফল মাৰ্কেটত আহিছোঁ নগাঁও। অঁ কৈছে না, এয়া চাব। দাদা কঁঠাল কিমান? পকা না কেঁচা? আমি চাই আছো, চব কেঁচা। এটা 150 টকা। এইটো পকা আছে, এইটো পকা দেখোন। আৰু এটা আছে ডাঙৰ আছে ন? কিমান? একদম ঠিক আছে, ঠিক আছে, মালও ঠিক আছে, মাল একদম সলিড মাল, এরকম মাল। মাল চলিত আছে। কিমান দাম? কোনটো কোনটো মানে দুটা ল'ম? এই দুটা দি ছোট ডাঙৰ মানে এয়া গছৰ একদম মানে আপোনাৰ নিজৰ গছৰ? অঁ মোৰ নিজৰ। আচ্ছা ঠিক আছে। আহা। তো আমি এইটো দোকানৰ পৰা কঁঠাল, ইয়াৰ পৰা কঁঠাল ল'ম। এতিয়া আমি ল'বৰ কাৰণে আমাৰ লগত বস্তু লগা হৈ যাব। তো এতিয়া আমি কঁঠাল ল'বৰ কাৰণে বেগ এটা ল'ব লাগে। এতিয়া আকৌ বেগৰ দোকানত যাওঁ, বেগ এটা ল'বৰ কাৰণে। বজাৰখিনি ভালে, বেয়া নহয়, বহুত দীঘল বজাৰ আছে। চেণ্ডেল বজাৰ, কাপোৰৰ বজাৰ, হস্পিটেল। আমি গৈয়ে আছোঁ। ইয়াতে দেখা পাইছে একদম সস্তা চেণ্ডেল, একদম সস্তা, 50-60 টকা। ইয়াতে টমটম বহুত আছে, অটো আছে, এইবিলাকে বেছি চলে। তো এতিয়া আমি গৈ আছোঁ ভিতৰলৈ। ধুনীয়া, ভাল লাগিছে। তো ফ্ৰেণ্ড, আপোনালোকক নগাঁও চহৰ অলপ দেখালোঁ। এতিয়া আমাৰ কিবা ভোক লাগিল, আমি কিবা এটা খাই লওঁ ইয়াতে। তো ইয়াতে আমি খাই বৈ ওলালোঁ। এতিয়া দেখাব অলপ সন্ধিয়া হৈ গ'ল। তো বিৰাট জাম। তো ইয়াতে আজি ভলেবম দেওবাৰ, তো সেইটো কাৰণে বহুত যান জঁট হৈ আছে। তো আমিও জামত ফাঁচি আছোঁ। তো দেখাই আছোঁ আপোনালোকক অলপ দৃশ্য। এইটো নগাঁও ৰেং বেংক, তাৰ অলপ দৃশ্য ভলেবমৰ। মানুহ আছে, আমিও লাইনত আছোঁ, দেখাই আছোঁ। তো এইখিনি দেখালোঁ। এতিয়া লাহেকৈ ইয়াৰ পৰা ওলালে আমি আৰু ঘৰলৈ যাম। তো আপোনালোকক বস্তুখিনি দেখালোঁ, আৰু ভালকৈ দেখাই থাকিম। তো ভিডিঅ'টো চালে আপোনালোকে কেনেকৈ হ'ল জনাব। ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব, কমেণ্ট কৰি দিব। থেংক ইউ। এতিয়া দেখাই আপোনালোকক যাই থাকিম আমি।